নমস্কাৰ, গুড মৰ্ণিং। মই পলাশ। আপোনালোকে চাইছে পলাশ আছাম। যিহেতু অসম আৰক্ষী 3 অক্টোবৰৰ পৰা শাৰীৰিক পৰীক্ষা হ'লে PST PET আৰু এতিয়া বৰ্তমান ছোৱালীসকলৰ হৈ আছে। যেতিয়া ছোৱালীসকলৰ PST PET শেষ হ'ব তেতিয়া আমাৰ ল'ৰাসকলৰ হ'ব। এতিয়া কথা হ'ল তোমালোকে কিমান মিনিটত 3200 মিটাৰ ৰানিং টাইম লাগি আছে বা সোমাই আছা, দৌৰি আছা, লগতে লং জাম্প কেইফুট মাৰি আছা, তোমালোকে কিমান নম্বৰ পাবা সেইটোৰ ওপৰত আজি এতিয়া মই কৈ যাম ৰানিং কিমান টাইমত সোমালে কিমান নম্বৰ, লং জাম্প কেইফুট মাৰিলে কিমান নম্বৰ দিয়ে। তোমালোকে ভিডিঅ'টো মন দিয়া। আমি যদি 14 মিনিটত সোমাওঁ আমাৰ কোৱালিফাইড 10 মাৰ্ক, 13 মিনিট 50 ছেকেণ্ড 10.2, 13 মিনিট 40 ছেকেণ্ড 10.4, 13 মিনিট 30 ছেকেণ্ড 10.6, 13 মিনিট 20 ছেকেণ্ড 10 মাৰ্ক, 13 মিনিট 10 ছেকেণ্ড 11 মাৰ্ক, 13 মিনিট 11.3 মাৰ্ক, 12:50ত সোমালে 11.6 মাৰ্ক, 12:40ত সোমালে 11.9 মাৰ্ক, 12:30ত সোমালে 12.2 মাৰ্ক, 12:20ত সোমালে 12.5, 12:10ত সোমালে 12.8 মাৰ্ক, 12ত সোমালে 13.2 মাৰ্ক, 11:50ত সোমালে 11.6 মাৰ্ক, 11:40ত সোমালে 14 মাৰ্ক, 11:30ত সোমালে 14.4 মাৰ্ক, 11:20ত সোমালে 14.8 মাৰ্ক, 11:10ত সোমালে 15.2 মাৰ্ক, 11 মিনিটত সোমালে 15.8 মাৰ্ক, 10:50ত সোমালে 10 মিনিট 50 ছেকেণ্ডত সোমালে 16.4 মাৰ্ক, 10:40ত সোমালে 10 মিনিট 40 ছেকেণ্ডত সোমালে তোমালোকৰ 17 মাৰ্ক, 10 মিনিট 30 ছেকেণ্ডত সোমালে 17.6 মাৰ্ক, 10 মিনিট 20 ছেকেণ্ডত সোমালে 18.4 মাৰ্ক, 10 মিনিট 10 ছেকেণ্ডত সোমালে 19.2 মাৰ্ক আৰু লগতে এক্সিলেণ্ট 10 মিনিটত সোমালে তোমালোকৰ 3200 মিটাৰ এক্সিলেণ্ট 20 মাৰ্ক। এতিয়া ল'ৰাসকলৰ লং জাম্প যিহেতু আমাৰ 16 ফুট 5 ইঞ্চি মাৰিব লাগিব। ইয়াৰ এক্সিলেণ্ট মাৰ্ক 20 আৰু 16 ফুট মাৰিলে 18.7 মাৰ্ক, 15 ফুট 5 ইঞ্চি মাৰিলে 17.36 মাৰ্ক, 15 ফুট মাৰিলে 16.16 মাৰ্ক, 14 ফুট 5 ইঞ্চি মাৰিলে 15.6 মাৰ্ক, 14 ফুট মাৰিলে 14.16 মাৰ্ক, 13 ফুট 5 ইঞ্চি মাৰিলে 13.26 মাৰ্ক, 13 ফুট মাৰিলে 12.44 মাৰ্ক, 12 ফুট 5 ইঞ্চি মাৰিলে 11.54 মাৰ্ক, 12 ফুট মাৰিলে 11.2 মাৰ্ক, 11 ফুট 5 ইঞ্চি মাৰিলে 10.6 মাৰ্ক আৰু তোমালোকৰ কোৱালিফাই 11 ফুট মাৰিলে 10 মাৰ্ক। তোমালোকে নিশ্চয় গম পালা। ইয়াতে ৰানিং আৰু লং জাম্প মই তোমালোকক কৈ দিলোঁ। তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি থাকা, কাৰণ তোমালোকৰ মেইন টাইমটো যদি আমি 53, 54 পাবলৈ যদি তোমালোকে বিচাৰিছা কষ্ট কৰিব লাগিব। তোমালোকৰ যদি 53 হয় তোমালোকৰ ৰানিঙত পাব লাগিব তোমালোকে 13 মাৰ্ক আৰু লগতে লং জাম্প এক্সিলেণ্ট। লং জাম্প যিহেতু 16 ফুট 5 ইঞ্চি তোমালোকে মাৰিলে এক্সিলেণ্ট হৈ যাব, গম পাইছা। আৰু লগতে যদি 13 নম্বৰ ৰানিঙত বিচৰা, মই 13 নম্বৰ পাব লাগিব, তেতিয়া তোমালোকে সোমাব লাগিব 11:50ত যদি সোমোৱা 13.6 মাৰ্ক তোমালোকে পাই যাবা যদি 11 মিনিট 50 ছেকেণ্ডত সোমোৱা। আৰু যদি তাতকৈ কম টাইম লাগে তোমালোকৰ 11 মিনিট 30 ছেকেণ্ডত যদি মাৰিব পৰা তোমালোকৰ 14.4 মাৰ্কছ। তোমালোকক মই টোটেল মাৰ্ককেইটা কৈ দিলোঁ, তোমালোকে গম পাইছা। আৰু লগতে ভিডিঅ'বোৰ তোমালোকক মই দি যাম। তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি থাকা, কাৰণ ছোৱালীসকলৰ ইণ্টাৰভিউ শেষ হোৱাৰ পিছতে আমাৰ ল'ৰাসকলৰ ইণ্টাৰভিউ আছে। 2 মাহ চলিব। তাৰপিছত তোমালোকৰ ফিজিকেল টেষ্টৰ কাট অফ মাৰিব। যাৰ নাম আহে তেওঁলোকক পৰীক্ষা দিব মাতিব। পৰীক্ষা পাছ কৰিলে অৰেল ভাইভা মাতিব। তাৰপিছত কাট অফ মেৰিট লিষ্ট বনিব। তাৰপিছত যাৰ নাম আহে চাকৰি হৈ যাব, জইনিং হৈ যাব, ট্ৰেইনিং হৈ যাব, এজন অসম আৰক্ষী বিষয়া হৈ যাব। এইটো আছিলে ভিডিঅ'টো। আজি ভিডিঅ'টো যদি চাই ভালে এটা লাইক কৰিবা, যদি চেনেলটো প্ৰথম চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।